নমস্কাৰ পুনৰ আজি আপোনালোকক বিদ্যাৰাখললৈ স্বাগতম জনাইছো। আজি এটা নতুন ৰেচিপি লৈ আহিছো বুট দালিৰ লগত পনীৰ। আশা কৰোঁ আপোনালোকে নিশ্চয় ভাল পাব। আৰু ৰেচিপিটো বনাবলৈ কি বস্তুৰ প্ৰয়োজন হৈছে সেইখিনি মই তলত ডেসক্ৰিপচনত দি দিছো। আপোনালোকে তলত চেক কৰিলে পাই যাব। আহকচোন তেন্তে দেৰি নকৰি বনাব আৰম্ভ কৰোঁ। প্ৰথমতে মই বুট দালিখিনি তিয়াই থৈছিলো 2-3 ঘণ্টাৰ আগতে। তাৰ পিছত এটা মিডিয়াম সাইজৰ আলু লৈছো আৰু এনেকৈ আগতীয়াকৈ বইল হ'বৰ কাৰণে পাতি দিছো। আৰু বইল কৰোতে অলপমান মই তেল দিছো আৰু অলপমান মই নিমখ দিছিলো। সেইটো ক্লিপ মই লবলৈ আসলতে নহলে তাৰ বাবে দুখিত। তে মিঠাতেল মই এই কাৰণেই দিছো যাতে কুকাৰটোৰ পৰা পিছত সিটি মাৰিলে পানীখিনি ওলাই নাহে। তাৰ কাৰণে অলপমান মিঠাতেল দিছো। এইখিনি দুটা সিটি আহিবলৈ আমি পাতি দিম। বুট দালি আমাৰ বইল হৈ গৈছে আৰু কেৰাহীত অলপমান তেল দি আগতীয়াকৈ পনীৰখিনি ফ্ৰাই কৰি লৈছো। পনীৰখিনি অলপ কালাৰ অহালৈকে এনেদৰে ভাজি লৈছো। এনেদৰে কেঁচা পনীৰ দিয়াতকৈ এনেদৰে ভাজি ল'লে আঞ্জাখন দেখিবলৈও ভাল হয় আৰু খাবলৈও ভাল লাগে। পনীৰ ভজা হৈ গৈছে, সকলোখিনি আমি কাঢ়ি লৈছো। আৰু যিখিনি তেল আছিলে কেৰাহীত তেল আছে আৰু তেল নিদিলেও হ'ব। সেইখিনি তেলতে মই এটা এখিলা তেজপাত লৈছো, এটা জলকীয়া আৰু এডোখৰ দালচেনি, দুটা লং আৰু এটা ডাঙৰ ইলাইচি। গুটেটো মই নাই দিয়া, গুটেটো দিলে গুণটো বৰ বেছি ওলাই। মই অলপমান তাৰে ভাঙি লৈছো, সেইখিনি দি দিছো। সকলোখিনি অলপমান ভাজি লৈ এনেদৰে নহৰু সৰু সৰুকৈ কুটি লৈছো, সেইখিনি দিছো। নহৰু আসলতে পিচি লোৱাতকৈ এনেদৰে কাটি ল'লে তাৰ গোন্ধটো বৰ ভাল লাগে আৰু টেষ্টটো বেছি ভাল লাগে এনেদৰে কুটি লৈ নহৰু দিলে। আপোনালোকেও দি চাব। দুটা ডাঙৰ সাইজৰ পিয়াজ লৈছিলো কাটি, সেই দুটা দি দিছো। পিয়াজখিনি ৰঙা হোৱালৈকে আমি এনেদৰে ভাজি থাকিম। অলপমান মই গোটা জিৰা দিছো। পিয়াজখিনি ৰঙা হোৱালৈকে লৰাই ভাজি থাকিব। পিয়াজখিনি যেতিয়া আমাৰ অলপমান ৰঙা পৰিব তেতিয়া হালধি পাউডাৰ দিছো মই আৰু ধনিয়া 2 চামুচ ধনিয়া গুৰি আৰু কালাৰৰ কাৰণে কাশ্মীৰী মিৰ্চ পাউডাৰ দিছো। ধনিয়া গুৰি পৰিমাণটো অলপ বেছিকৈ দিছো। ধনিয়া গুৰিটো মই নিজে ঘৰত বনাই লোৱা, বৰ ভাল লাগে। কিনা ধনিয়া গুৰিটো ব্যৱহাৰ কৰাতকৈ আপোনালোকে ঘৰতে এনেকৈ বনাই ল'ব, তেতিয়া গোন্ধটো বৰ ভাল লাগে আঞ্জাত দিলে। সকলোখিনি ভালদৰে মিক্স কৰি লৈ মই এটা ডাঙৰ বিলাহী জুচখিনি এনেকৈ উলিয়াই লৈছিলো, সেইখিনি দি দিছো। সকলোখিনি ভালদৰে ভাজি লম। মই যিহেতু বইল কৰোঁতে বুট দালি নিমখ দিছিলোৱে, সেইবাবে অলপমান নিমখ দিছো আন্দাজ মতে। সকলোখিনি ভালদৰে ভাজি লৈ পিয়াজখিনি একেবাৰে গলি যাব, আপোনালোকে নিশ্চয় দেখিছে। অকমান ঢাকি দিছো যাতে সোনকালে পিয়াজখিনি গলি যায়। এইটো সময়তে আপোনালোকে অলপমান বেছি টাইম ভাজিব, তেতিয়াহে বস্তুটো খাবলৈ ভাল হয়। যেতিয়া পিয়াজখিনি গলি যাব তেতিয়া আগতীয়াকৈ আমি যি বইল কৰি থৈছিলো বুট দালিখিনি সেইখিনি দি দিছো আৰু সকলো ভালদৰে মিহলি কৰি দিম।
সকলোখিনি ভালদৰে মিক্স কৰি লৈছোঁ। আৰু আগতীয়াকৈ আমি ফ্ৰাই কৰি থোৱা পনীৰখিনি এইটো সময়তে দি দিছোঁ। আমাৰো পানী দিবলগীয়া হোৱা নাই, বুট দালিতে যিখিনি পানী আছে সেইখিনিতে আমাৰ হৈ যাব। এতিয়া ভালকৈ উতল অহালৈকে আমি ঢাকি দিম। উতল আহিলে আমি নমাই দিম। আমাৰ উতল আহি গৈছিলে আৰু বুট দালিখিনি আমাৰ হৈ গৈছে অলৰেডি, দেখিছে আপোনালোকে। ধুনীয়া কালাৰ আহিছে আৰু খাবলৈও খুব ধুনীয়া হৈছে। যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'টো চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ।